Hello, welcome to back my YouTube channel. So, আজি মই গৈ আছো এইটো সাইড পাহাৰৰ হিফালে সো হিফালে ফিল্ম ষ্টুডিও আছে সো ফিল্ম ষ্টুডিওটো আপোনালোকক দেখাম আজি মই সো ভিডিওটো একদম হেকলৈকে চাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক Hello guys, এতিয়া আমি আহি পালো এতিয়া ফিল্ম ষ্টুডিও সো এতিয়া মই ফিল্ম ষ্টুডিওটো দেখাম আপোনালোকক ইয়া চাব পাৰে চিত্ৰবন ষ্টুডিওৰ ইয়া গেট হয় মেইন এন্ট্ৰেন্স গেট এই জ্যোতি চিত্ৰবন ষ্টুডিওখন অসম চৰকাৰৰ দ্বাৰা পৰিচালিত হয় এই চিত্ৰবনটো সৰকাৰি হয় সো এই চিত্ৰবনটো মই দেখাম আপোনালোকক কত কি আছে সো ভিডিওটো একদম হেকলৈকে চাব এতিয়া মোৰ লগত আছে ইয়া আজুল সো এই ফিল্ম ষ্টুডিওৰ বিষয়ে ক'ব কিছু মই কি কম মই ইমান নাজানো এই ফিল্ম ষ্টুডিও এখন 1961 চনত স্থাপন কৰা হৈছিল এইখনৰ নাম জ্যোতি চিত্ৰবন ইয়া ফিল্ম ষ্টুডিওৰ ভিতৰ ফালে এনেকুৱা দৃশ্য চাব পাৰে এইখন ফিল্ম ষ্টুডিওত অসমৰ প্ৰথমখন বোলছবি জয়মতী প্ৰদৰ্শন কৰা হৈছিল আৰু এইখন ফিল্ম ষ্টুডিওতে জ্যোতিপ্ৰসাদ আগৰৱালাই নাটক আদি কৰিছিল আৰু সেকেন্ডখন বোলছবি ইন্দ্ৰমালতীখনো এইখনে ষ্টুডিওতে দেখুৱা হৈছিল প্ৰথমত সো এইখন এটা অসমৰ হিষ্টৰিকেল প্লেস হয় এইখন ইয়া চাব পাৰে সো এটা বহুত ডাঙৰ প্লেস এইখন সো অসমৰ প্ৰায়বোৰ চিনেমা ইয়াতে শ্বুটিং কৰা হয় অসমীয়া যিবোৰ চিনেমা চলচ্চিত্ৰ আছে সব ইয়াতে মানে আজিও কিজানি শ্বুটিং আছিল বহুত কিবা নতুন এটা ফিল্ম শ্বুটিং হৈ আছে ইয়াতে আপোনালোকে আমাৰ লগত থাকক আৰু চাবলৈ পাব বহুত কিবা নজনা কথা জানিব পাৰিব তো আমজাদ ভাইৰ ইউটিউব এজে ব্লগছ না এজে ব্লগ চেনেলটো আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন তথ্য জানিবলৈ চাই থাকক আমাৰ লগতে থাকক হিষ্টৰিকেল প্লেস হয় এইখন হিষ্টৰিকেল প্লেস সো যিখিনি সম্ভৱ মই সেইখিনি দেখাম আপোনালোকক ইয়া চাব পাৰে পিছফালে সিনেমা হলটো দিছপুৰৰ পাহাৰীয়া এটা অঞ্চলত স্থাপন কৰা হৈছে সো ইয়া চাব পাৰে পাহাৰৰ মাজত এনেকুৱা এখন ফিল্ম ষ্টুডিও ইয়া চাব পাৰে ইয়াত ফিল্ম ষ্টুডিওৰ কাম চলি আছে ইয়া চাওক ইয়াতে আমাৰ অসমীয়া বোলছবি বনোৱা হয় This is view. Yes, over a paharar mazate. Yes, over a Vishnu Prasad Raba re-recording theater hoy. Yate studio cinema bono hoy. Etia moi ei film studio to dekhai asu apnalokok kot ki ase. Yes, over a paharar mazate nekhwa eta film studio. সৰকাৰি ফিল্ম ষ্টুডিও হয় এইখন বহুতো পুৰণি অসমৰ হিষ্টৰিকেল প্লেস এইখন ইয়া সবৰে পিছফালে এনেকুৱা দৃশ্য সো এটা বহুত ধুনীয়া দৃশ্য হয় ইয়াত পাহাৰত বেলেগ বেলেগ ঠাইত বেলেগ এটা বিল্ডিং বা ষ্টুডিও নিৰ্মাণ কৰা হৈছে য'ত সিনেমাত নিৰ্মাণ কৰা হয় তৈয়াৰ কৰা হয় সো ভিডিওটো একদম হেকলৈকে চাব আৰু মই দৃশ্যখিনি দেখাই আছো
ইয়াতে অসমীয়া বোলছবি বনোৱা হয়, এডিট কৰা হয়, ইয়াতে অসমীয়া বোলছবিৰ কাম শিকোৱা হয় ল'ৰা ছোৱালীক। বহুত এৰিয়া হয়। চ' মই যিখিনি সম্ভৱ সেইখিনি দেখাই আছোঁ আপোনালোকক। এই চিত্ৰবন ষ্টুডিঅ'টো কাহিলীপাৰাত অৱস্থিত। ত' ইয়াৰ গুৱাহাটীৰ মেইন টাউনৰ পৰা অলপ ভিতৰৰ ফালে আহিব লাগে, কাহিলীপাৰা। ইয়া চাব পাৰে, ইয়া বাংলো ফিল্ম ষ্টুডিঅ'ৰ ভিতৰত। ইয়া মোৰ পিছফালে চাব পাৰে, ইয়া বাংলো। চ' বহুতেই ধুনীয়া বাংলো হয় ইয়াৰ পিছফালে। ইয়াত এক্টৰবিলাক থাকে। ইয়াত চাব পাৰে, এতিয়া মই ফিল্ম ষ্টুডিঅ'ৰ ভিতৰত আছোঁ। চ' ভিতৰৰ পৰিৱেশ কেনেকুৱা, ওপৰত লাইটৰ ব্যৱস্থা চাওক। যিমানখিনি পাৰিলোঁ সিমানখিনি এই ফিল্ম ষ্টুডিঅ'ৰ ভিতৰত যাই মই দেখালোঁ আপোনালোকক। আৰু বহুত এৰিয়া আছে, পাহাৰত বহুত ঠাইত বহুত ডাঙৰ ডাঙৰ বিল্ডিং আছে, বহুত ষ্টুডিঅ' আছে ভিতৰত। ইয়াত মিউজিক শিকোৱা হয়, এক্টিং শিকোৱা হয়, তাৰপিছত অডিশ্যন লোৱা হয়। ইয়াত অসমীয়া যিবিলাক ফিল্ম ইণ্ডাষ্ট্ৰীৰ ভিতৰত ইয়াৰ 1 নম্বৰ ফিল্ম ইণ্ডাষ্ট্ৰী হয়, যিটো অসমৰ পোনপ্ৰথমবাৰৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাই 1933 চনত এই ফিল্ম ইণ্ডাষ্ট্ৰীত প্ৰথম অসমীয়া বোলছবি নিৰ্মাণ কৰি ইয়াত প্ৰদৰ্শন কৰিছিল। চ' এইখন এটা অসমৰ হিষ্ট্ৰিকেল প্লেচ হয় ফিল্ম ইণ্ডাষ্ট্ৰীৰ বাবে। এই ফিল্ম ইণ্ডাষ্ট্ৰীৰ যিখিনি পাৰিলোঁ সেইখিনি মই আপোনালোকক দেখালোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু ভিডিঅ'টোৰ কোনটো পাৰ্ট বেছি ভাল লাগিছে সেইটো কমেণ্ট কৰি জনাওক মোক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' নেক্সট ভিডিঅ'ত লগ পাম। বাই।